এখন চকীক কেন্দ্ৰ কৰি বকলিয়াঘাটত সংঘটিত হ'ল হত্যাকাণ্ড। বুধবাৰে নিশা ২ নম্বৰ উদালি গাঁৱৰ ৰঞ্জিত বৰা নামৰ যুৱকজনক একেটা চুবুৰীৰে পোহেশ্বৰ শইকীয়া নামৰ যুৱকজনে দাৰে ঘপিয়াই হত্যা কৰে। ৰঞ্জিতৰ পৰিয়ালে জনোৱা মতে বুধবাৰে বিয়লি পোহেশ্বৰ আৰু এজন ব্যক্তিয়ে ৰঞ্জিত বৰাৰ ঘৰত ভাঙি থৈ আহিছিল এখন প্লাষ্টিকৰ চকী। এই ঘটনাক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত সংঘটিত হয় সংঘাত। পোহেশ্বৰক চকী ভঙাৰ বাবে ৰঞ্জিত বৰাই সকীয়াবলৈ যোৱাত ৰঞ্জিত বৰাক উপৰ্যুপৰি দাৰে ঘপিয়াই পোহেশ্বৰৰ পৰিয়ালে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে মৃতদেহটো লুকুৱাবলৈ পোহেশ্বৰৰ পৰিয়ালৰ লোকে চেষ্টা চলাওঁতেই পোহৰলৈ আহে ঘটনাটো। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বগা শইকীয়াক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এতিয়াও পলাতক অৱস্থাত আছে মূল হত্যাকাৰী। মাতবোল নাই গোটটো চেঁচা পৰি গ'ল। মই তেনেকুৱা অৱস্থাত পাইছোঁগৈ। মৃত্যু হৈছে নেকি এতিয়া? জীৱ গ'ল, তাতে গ'ল। ইয়াত আহি ডক্টৰে একো চাবলৈ নাপালে। আৰু দ্বিতীয়তে গাড়ী অটো বিচাৰিলে, কোনো এখন